স্বাগতম জনাইছো সকলোকে নতুন এটা ভিডিঅ'ত আৰু বৰ্তমান মই আছো দোকানত আৰু বৰ্তমান বাজিল 9টা কিন্তু আজি দোকান আমাৰ বন্ধ থাকিব কাৰণ আমি এতিয়া গুৱাহাটী গৈছো কৌশিক এইবালো নলবাৰী হৰি মন্দিৰ আৰু এখন ব্ৰিজ নতুনকৈ মানে উদ্বোধন হৈছে তো আজি মই ফাৰ্ষ্ট টাইম গৈছো এখন ব্ৰিজেৰে গুৱাহাটী মই গুৱাহাটী গৈছো হৰি মন্দিৰ আৰু হৰি মন্দিৰ নতুনকৈ মানে কালাৰ কৰি দিছে মানে নতুন মানে ৰাস আহি আছেতো তো ব্ৰিজো নতুন হ'ল গোটেইখিনি নতুন কৰি দিছে তো এইবাৰ ৰাস একদম ফালি যাব আৰু এখন জিমনি পালো তো এখন হৈছে চাপৰি জিমনি মানে কালাৰটো গমেই পাইছি চাপৰি কালাৰ বুলি কয় মানে এখন জিমনি ল'বা নদীয়ে আৰু বৰ্ডাৰখন ঠিকে আছে গ্ৰীণত নপৰে আৰু এইটো মানে পেৰট গ্ৰীণ টাইপৰ মানে যাৰ কাৰণে অলপমান নিয়ন টাইপৰ ফিল আহে সেইকাৰণে অলপ এখন ৰাস্তা দি গ'লে বেলেগ কালাৰ নাছিলে এখন চাব আৰু চকুত পৰে যায় দেখিলে তো আহি পালোঁ ঘগ্ৰাপাৰ কিন্তু মই এটা বস্তু ভাবি আছোঁ মোৰ এই চিষ্টেমটো চেঞ্জ কৰি দিম বুলি ভাবি আছোঁ মানে এণ্ড্ৰইড লগাই দিম বুলি ভাবিছোঁ কাৰণ মানে কি এইটোত ভিডিঅ' চিডিঅ' চাব নোৱাৰি মানে আচলতে কি হয় গাড়ীখন ৰানিং হৈ থাকিলে ভিডিঅ' চাব নালাগে কিন্তু ৰখি কেতিয়াবা মানে দূৰত গ'লে কেতিয়াবা ভিডিঅ' চাব মন যায় আৰু কিন্তু এইটোত ভিডিঅ' চাব নোৱাৰি কিন্তু মালটো হাৰমনৰ মাল হয় মানে বস্তুটো বহুত ষ্ট্ৰং আৰু বহুত দামী তথাপি ভাবি আছোঁ চাওঁ এইটো চেঞ্জ কৰি দিম বুলি ভাবি আছোঁ আৰু কিন্তু এতিয়া গৈ কিনে চাই লওঁ কি কেনেকুৱা কি মানে আছে আৰু এণ্ড্ৰইড ডিছপ্লে চাই লওঁ চাই লৈ কিনে গোটেইখিনি চেঞ্জ কৰি দিম আৰু ভাবি তো মানে মানুহক যিহেতু চলাৰ কাৰণে খাদ্য চাদ্য লাগে তো এখনক অলপ কিবা তেল চেল ভৰাই লওঁ খাদ্য চাদ্য তো এতিয়া তেল দিব আহিব নেকি ছাৰ পইচা থকা মানুহ তেলৰ গাড়ীকো খাদ্য খুৱাব আপুনিও খাদ্য খুৱাব হ'ব আপুনি নাখোৱাকৈ বেছি আছে হ'ব আপুনি তো আহি পালোঁ বৰলুইত এইটো লেডিছ দেখোন তুমি লেডিছক তেওঁ লৈছ পৰঠা আলু এটা চাৰ কেনে দিছিল অলপ খাইছোঁ আলু পৰঠাটো ভাল হৈছে এতিয়া এইবোৰ খাই আৰু যাব লাগে আৰু ইয়াততো কেদাৰনাথৰ ভিডিঅ' লগাই আছে আৰু মই সেইকাৰণে শ্বট এটা ল'লোঁ যিহেতু আমি 18 তাৰিখ গৈ আছোঁ কেদাৰনাথ তো মজা ভিডিঅ' বনাম তাতে গৈ কিনে তো এনেকৈ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া আমি যাব লাগে আৰু আমি কিহৰ কাৰণে গৈ আছোঁ ছাৰ চায়েন্স মিউজিয়াম য়েছ আৰু মানে চায়েন্স মিউজিয়ামত যাম আৰু মোৰো দোকানৰ কিবা কিবি বস্তু ল'ব লগা আছে একেলগে লৈ আৰু বহুত দিন ফুৰাও নাই দোকানখনতো থকা যায় যিহেতু আহি পালোঁ মালিগাঁও মানে যদি জীৱনত মানে উন্নতি কৰিবৰ মন আছে তেতিয়াহ'লে মালিগাঁও নাহিব কোনো যাম চক বাপৰে তো এনেকৈ বস্তু লৈ ল'লোঁ দোকানৰ অলপ কিবা কাম আছিল ইয়াৰো কাম আছিল আৰু এতিয়া আমি কিবা এটা খাই ল'ম 4টা বাজিল তো একো খোৱা নাই ন তেতিয়াতে খাইছিলোঁ আৰু জামত মোটামুটি আমাৰ 5 ঘণ্টামান গৈছে তো এতিয়া কিবা এটা খাই লওঁ লৈ কিনে আমি ঘৰত গৈছোঁ আৰু আহোঁতে আমি তাতে জামত ফাঁচিছিলোঁ মালিগাঁৱত তো এতিয়া যাওঁতে চাই আছোঁ মানে ইয়াতো গুগল মেপত পুৰা ৰঙা হৈ আছে আৰু কি গুগল মেপত একদম ৰাস্তা ৰঙা দেখাই আছে মানে কি পুৰা জাম হৈ আছে বৰ্তমান এতিয়া আমাৰ কৌশিক ভাই মানে কি অলপ ৰাস্তা চাই আছে আৰু কোনটো ৰাস্তাৰে গ'লে জাম নোহোৱাকৈ যাব পাৰি আৰু মাজতে আৰু এটা কথা কৈ দিওঁ মানে আগষ্টৰ 18 তাৰিখ আমি গৈ আছোঁ কেদাৰনাথ তো তাৰ কাৰণে কিবা অলপ শ্বপিঙো কৰিব লগা আছে তো চাই লওঁ টাইমটো যদি মিলে তো ডেকাথলনো যাম আৰু তো ইয়াক চাব দিছিলোঁ ৰাস্তা কিন্তু ৰাস্তা কিবা বেলেগ ৰাস্তা উলিয়াই দিছে এতিয়া গৈ কিনে আমি হাইৱে পাব লাগিল আৰু তো এতিয়া গৈ আছোঁ ডেকাথলন আৰু যিহেতু আগষ্টৰ 18 তাৰিখ আমি গৈ আছোঁ কেদাৰনাথ তো তাৰ কাৰণে কিবা অলপ শ্বপিং কৰিব লগা আছে সেইখিনি কৰি লওঁ তাতে অলপ বেলেগ টাইপৰ জোতা লাগিব ন ট্ৰেকিং কৰোঁতে তো চাই লওঁ কি আছে তো পাই গ'লোঁ মোৰ ফেভাৰেট প্লেচ মানে এইটো এয়াৰপৰ্ট যোৱা ৰাস্তা ধাৰাপুৰ ফালে তো এইটো মানে কিবা এটা ভাল লাগে আৰু ৰাস্তাটো না জাম আছে না গাড়ীৰ ভিৰ আছে মানে এটা মানে গাঁৱলীয়া মানে এটা পৰিৱেশ এটা মানে ফিল এটা কৰিব পাৰি আৰু তো গৈ আছোঁ এতিয়া ডেকাথলন কিন্তু তাৰ আগতে কিবা এটা ভাত খাই লওঁ নেকি ছাৰ গাঁৱত ইমান ধুনীয়া ৰাস্তা নাথাকে থাকে হাইৱে গাঁৱত নাথাকে ছাৰ হাইৱে নাথাকিলেও ফিলটো আপোনাক হাইৱেত দি দিছিনা গাঁৱত তো পাই গ'লোঁ ফাইনেলি ডেকাথলন তো যিহেতু আমি কেদাৰনাথ যাম মই অলৰেডি ক'লোৱে আপোনালোকক 18 আগষ্টত তো তাৰ কাৰণে কিবা কিবি অলপ ল'ব লগা আছে জোতা তাত ট্ৰেকিঙৰ কাৰণে মানে অলপ ভাল জোতা লাগে তো ইয়াতে যিহেতু স্পৰ্টছ ৰিলেটেড চব বস্তু পোৱা যায় ডেকাথলনত তো ইয়াতে লৈ লওঁ চাই লওঁ কিন্তু তাৰে আগতে আমি কিবা এটা খাই লওঁ আৰু মানে ৰাতিপুৱা তেতিয়াতে খাইছিলোঁ আৰু খোৱাই নাই মানে কামত ব্যস্ত হৈছিলোঁ পিছফালে গোটেই দোকানৰ বস্তু পুৰা ভিৰ কেনে লাগছে ফেনখন মজা লাগছে মই দেখছোঁ এই গুৱাহাটীৰ কেইখন কি জানেনে আপুনি হেলিকপ্টাৰৰ পাংখা কিমান সলকাৰণে যিবিলাক মানে বেয়া হেলিকপ্টাৰ থাকে সেইবিলাক বেয়া হেলিকপ্টাৰৰ পাংখাবিলাক খুলি আনি তাতে অলপ ভাল কৰি লগ গৈছে মটৰ চটৰ এইকেইখন আছে ক'ৰবাত 1 নম্বৰ স্পীডত আছে যদি ইয়াক 4-5 লগাই দিয়ে নহয় ইয়াতে একো ডাক্তৰ নহয় চব উৰি যাব
মানে হাৱাতে উৰি থাকোঁ শক্তি মানুহ এখন যদি পাছত লগাই দিয়া যায় ডেকাথলত আছোঁ তো একবাৰ মানে খেলা যাম ৰ'ব তোক কি বুলি কয় টেবুল টেনিছ মজা বস্তু এটা ল'লোঁ আৰু লৈ ল'লোঁ এইবোৰ হাতত পিন্ধা কিবা কিবি তো এতিয়া গৈছোঁ ঘৰলৈকে আৰু এনেকৈ আহি পালোঁ নলবাৰী ডাইৰেক্ট গুৱাহাটীৰ পৰা আৰু এতিয়া পিছফালে মোৰ গোটেইখিনি বস্তু আছে আৰু কিবা কিবি মই বাহিৰৰ পৰা মাল অৰ্ডাৰ কৰোঁ আজি আহি পাইছে এইটো কুৰিয়াৰত মানে গৈছোঁ এতিয়া দোকানলৈকে তো দোকান চোকান খুলিম বঢ়িয়াকৈ আজিৰ পৰা পুৰা কমপ্লিট খোলা থাকিব দোকান মানে দোকান মাজে মাজে বন্ধ থাকে কেতিয়াবা মানে মই কিবা বস্তু অৰ্ডাৰ থাকিলে কাষ্টমাৰৰ তেতিয়া মই গুৱাহাটী যাব লগা হৈ যায় তেতিয়া দোকানটো বন্ধ থাকে কিন্তু এনেই সচৰাচৰ এইবিলাক খোলাই থাকিব আৰু কিবা লাগিলেও আমি হোম ডেলিভাৰীও কৰি আছোঁ ঘৰত যদি কাৰোবাৰ কিবা লগাব লগা আছে তো কণ্টেক্ট নাম্বাৰ আছে ডেছক্ৰিপশ্যনত ফোন কৰিব ঘৰত গৈ কিনে লগাই দি আহিম